নমস্কাৰ টাইম এইটৰ দৰ্শকক স্বাগতম জনাইছো এখাৰ কথা আছে যে ৰাখে হৰি মাৰে কোনে ঠিক তেনেকুৱা এটাই ঘটনা সংঘটিত হৈছে এইখন দেশত আজি আমি আপোনালোকক এনেকুৱা এটা দৃশ্য দেখুৱাবলৈ গৈ আছো যেটো দৃশ্যক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে এগৰাকী ঠেলা চালক এটা পৰিয়ালৰ বাবে ভগৱান হৈ পৰিছে এই ঠেলা চালক গৰাকীয়ে কি কৰিছে সেই দৃশ্য দেখিলে আপুনিও কব যদি ঈশ্বৰে বিচাৰে যদি ভাগ্য ভাল থাকে মৃত্যু একেবাৰে কাখলৈ আহিলো এই মৃত্যুক জিনিব পৰা যায় মধ্যপ্ৰদেশৰ এই ঘটনা চোৱাৰ পাছত আপুনিও সেই কথাই কব এই মুহূৰ্তত আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন এটা পথ আৰু এই পথটোৱেদি আগবাঢ়িছে এগৰাকী ঠেলা চালক লাহে লাহে পথটোৱেদি ঠেলাখন আগুৱাই গৈছে আৰু তাৰ পাছৰ দৃশ্যটো ভালদৰে মন কৰক হঠাৎ ঠেলাখনৰ ওপৰত কিবা এটা পৰিছে আৰু তাৰ পাছত সৃষ্টি হৈছে খোৱা দুৱাৰ এগৰাকী এগৰাকীকৈ বিভিন্ন লোক আহিছে তেওঁলোক সমবেত হৈছে ঠেলাখনৰ কাষত চালকগৰাকীও চাইছে পুনৰবাৰ মন কৰক এই দৃশ্যটোলৈ প্ৰকৃতপক্ষে ঠেলাখনত পৰিছে এটি শিশু অবিশ্বাস্য যেন লাগিলেও এই কথাই একেবাৰে সত্য আৰু চিচিটিভি কেমেৰাত এই অবিশ্বাস্য দৃশ্যই বন্দী হৈ পৰিছে দুইমহলীয়া এটা অট্টালিকাত এই শিশুটিয়ে খেলি আছিল আৰু সেই মুহূৰ্ততে হঠাৎ শিশুটি খহি পৰিল অট্টালিকাৰ পৰা কিন্তু ভাগ্য যেন বিৰাটেই ভাল আছিল শিশুটিৰ মাটিত পৰাহেঁতেনেই শিশুটিৰ মৃত্যু নিশ্চিত আছিল কিন্তু শিশুটিৰ বাবে সেই সময়ত ভগৱান হৈ আহিল এইগৰাকী ঠেলা চালক মাটিত নপৰি পৰিল ঠেলাৰ গাদীৰ ওপৰত আৰু এটা ছেকেণ্ডৰ বাবে প্ৰাণ ৰক্ষা পৰিছে এই শিশুটিৰ মাত্ৰ কেইটামান ছেকেণ্ডৰ এই শিহৰণকাৰী দৃশ্যই এতিয়া খলকনি লগাইছে আৰু সকলোৱে কৈছে ৰাখে হৰি মাৰে কোনে যদিহে ঠেলাখন সেই স্থানত পোৱা এটা ছেকেণ্ডৰ ইফাল সিফাল হ'লহেঁতেন নিশ্চিতভাৱে মৃত্যু হ'লহেঁতেন শিশুটিৰ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ইতিমধ্যে শিশুটিৰ পিতৃয়ে ঠেলা চালকগৰাকীকো ধন্যবাদ জনাইছে আৰু কৈছে এই ঠেলা চালকগৰাকী তেওঁলোকৰ বাবে ভগৱান সঁচাই ঈশ্বৰে বিচাৰিলে মৃত্যুকো জয় কৰিব পাৰি আৰু মধ্যপ্ৰদেশৰ এই দৃশ্যই পুনৰবাৰ যেন তাকেই প্ৰমাণ কৰিছে ব্যুৰো ৰিপৰ্ট টাইম 8